এইখন হ'ল কম্বোডিয়া দেশৰ জাতীয় পতাকা। আমাৰ জাতীয় পতাকাৰ মাজত যেনেকৈ অশোক চক্ৰটো আছে, ঠিক তেনেকৈ কম্বোডিয়া দেশৰ পতাকাত আছে এই মন্দিৰৰ চিত্ৰ। যিটো মন্দিৰৰ নাম অংকোৰ ৱাট মন্দিৰ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ হিন্দু মন্দিৰ। আজিৰ ভিডিঅ'টোত পৃথিৱীৰ এই সকলোতকৈ ডাঙৰ হিন্দু মন্দিৰৰ কথাকে ক'ম। পৃথিৱীৰ মেপৰ এইখন হ'ল কম্বোডিয়া দেশ। এইখন আমাৰ ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ পৰা কম্বোডিয়াৰ দূৰত্ব ৪,৯৩৩ কিলোমিটাৰ। কিন্তু ভাৰতবৰ্ষৰ পৰা ইমান দূৰত এটা হিন্দু মন্দিৰ কোনে সজালে? তাকো পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ। এই মন্দিৰে আৱৰি আছে ৪০২ একৰ মাটি, অৰ্থাৎ প্ৰায় ৬৫০ বিঘা মাটি। ১২শ শতিকাতেই এই মন্দিৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। মন্দিৰটো নিৰ্মাণ কৰিছিল খামেম বংশৰ ৰজা সূৰ্যবৰ্মন দ্বিতীয়ৰ শাসনকালত। মন্দিৰটোৰ নাম অংকোৰ ৱাট মন্দিৰ এইকাৰণেই যে মন্দিৰটো কম্বোডিয়াৰ অংকোৰ নামৰ এডোখৰ ঠাইত আছে। ইতিহাসৰ পাতেৰে যদি আমি উভতি যাওঁ, তেনেহ'লে আমি পাওঁ মন্দিৰটোৰ পূৰ্বৰ নাম আছিল য়শোদাপুৰ মন্দিৰ। এইটো এটা বিষ্ণু মন্দিৰ। মন্দিৰৰ দেৱালত ৰামায়ণ আৰু মহাভাৰতৰ সম্পূৰ্ণ কাহিনীভাগ বৰ্ণনা কৰি চিত্ৰসমূহ অংকন কৰা হৈছে। দেৱালৰ সেই চিত্ৰসমূহৰ মাজত সমুদ্ৰ মন্থনৰ পূৰ্ণ দৃশ্যও দেখা পোৱা গৈছে। এই মন্দিৰৰ মূল দুৱাৰখন পশ্চিম দিশত অৱস্থিত। এয়াও অন্য মন্দিৰতকৈ কিছু ব্যতিক্ৰম। এই মূল মন্দিৰটোৰ উচ্চতা ২১৩ ফুট। মূল মন্দিৰলৈ যাবলৈ ইয়াত ওখ ওখ চিৰিসমূহ আছে। মন্দিৰৰ চাৰিওফালে এখন শিলৰ দেৱাল আছে। এই দেৱালখনৰ চাৰিওফালে প্ৰায় ৭০০ ফুট বহলকৈ এটা পুখুৰী আছে। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ উচ্চতা প্ৰায় ১,০০০ ফুট। মূল প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিয়েই পুখুৰীটো পোৱা যায়। অৰ্থাৎ চাৰিওফালে যিটো পুখুৰী আছে সেইটো পাৰ হ'বলৈ একোখনকৈ দলং আছে। মন্দিৰটো মূলতে যদিও হিন্দু আছিল, তথাপিও বিভিন্ন যুদ্ধ বিগ্ৰহ আদিৰ কাৰণত পিছলৈ মন্দিৰটো বৌদ্ধ ধৰ্মৰ লোকসকলৰ মাজলৈ যায়। সেয়েহে ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে এই মন্দিৰটোত হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰ প্ৰভাৱ আছে। বৰ্তমান দুয়োটা ধৰ্মৰ লোকে ইয়াত পূজা অৰ্চনা কৰে। পৃথিৱীৰ সকলো ধৰ্মৰ লোকে এই মন্দিৰটো চাবলৈ আহে। আপুনিও যাব পাৰে। আপুনি ভিছা অন এৰাইভেল বা ই-ভিছা লৈ আপুনি কম্বোডিয়া ভ্ৰমণ কৰিব পাৰে। ৩,০০০ টকাতেই আপুনি ভিছা অন এৰাইভেল অতি কম সময়ৰ ভিতৰতে লাভ কৰিব পাৰে বা ২ দিনৰ ভিতৰতে ই-ভিছা আপুনি এপ্লাই কৰি লাভ কৰিব পাৰে। দিল্লী, মুম্বাই, কলকাতা, বেংগলোৰ আদিৰ পৰা আপুনি ফ্লাইট লাভ কৰিব। কিন্তু আপুনি ডাইৰেক্ট ফ্লাইট নাপায়। মালয়েছিয়া, ছিংগাপুৰ, ভিয়েটনাম বা থাইলেণ্ড হৈ আপুনি যাব লাগিব। ভ্ৰমণৰ খৰচ মালয়েছিয়া, ছিংগাপুৰ বা থাইলেণ্ডতকৈ কিছু পৰিমাণে কম। ইয়াকো জনাই থওঁ যে কম্বোডিয়া ভ্ৰমণ কৰাৰ বেষ্ট সময় হ'ল নৱেম্বৰৰ পৰা মে' মাহ পৰ্যন্ত। মন্দিৰৰ ভিতৰলৈ সোমাবলৈ আপোনাক প্ৰয়োজন হ'ব $৩৭ এখন পাছ। যদি আপুনি ৫ দিনৰ কাৰণে পাছ বুকিং কৰে, তেনেহ'লে পৰিব $৭২। যদি আপোনাৰ ভ্ৰমণৰ চখ আছে, তেনেহ'লে আপুনিও গৈ এবাৰ চাই আহিব পাৰে। পৃথিৱীৰ সবাতোতকৈ ডাঙৰ হিন্দু মন্দিৰ অংকোৰ ৱাট টেম্পল। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।